জ্বৰ সমদল ওলাবৰ কাৰণে ৰীতি সাজু হৈছে তেওঁলোকে তেনেদৰে কোকৰাঝাৰ চহৰ গংগা টকিছৰ ওচৰত থকা এফচাই গোডাউনৰ ওচৰত তেওঁলোকে এনেদৰে সাজু হৈছে জ্বৰ সমদল ওলাবৰ কাৰণে তেওঁলোকৰ দাবী অতি শীঘ্ৰে বড়ো ৰাজ্য গঠন কৰিব লাগে কেন্দ্ৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰিব লাগে যিহেতু আজি বৰ্তমান সময়লৈকে 100 ঘণ্টাকৈ অধিক সময় পাৰ হ'ল হৈ গ'ল অৰুণাচল আমাৰ অংকন যি আমাৰ অংকন হৈছে 1000কৈ অধিক একশো কৰ্মী নেতা সদস্যসকল বিজেপিএমৰ নেতাসকল ইতিমধ্যে যিহেতু সেই যিটো ইণ্ডিয়ান হাংগাষ্ট্ৰাইকৰ বৰ্তমান সময়লৈকে ৰাজ্য চৰকাৰৰ ফালৰ পৰা পলিটিকেল আৰু অসম বিভাগৰ পৰা আজি এটা ইনভাইটেশ্যন লেটাৰ দিছিলে আলোচনা কৰিবৰ কাৰণে কিন্তু এই লেটাৰখনত কোনো ধৰণৰ বিদ্ৰোহ স্পেচিফিক মেনশ্যন নথকাৰ কাৰণে আঠজন নেতাসকল NDPP নেতাসকল এই লেটাৰখন প্ৰত্যাহাৰ কৰিছে কিয়নো অনাগত সময়ত কেন্দ্ৰ চৰকাৰৰ ইণ্টাৰভেনশ্যন বিচাৰিছে একজন নেতাসকল যাৰ কাৰণে ৰাজ্য চৰকাৰৰ পৰা চেণ্ডিং কৰা এই লেটাৰখন ইতিমধ্যে বিকেল বৰা সন্থাই ইতিমধ্যে প্ৰত্যাহাৰ কৰি পেলাই তেনেদৰে আন্দোলনৰ তেওঁলোকে স্থিতি গ্ৰহণ কৰিছে মই জানিব চেষ্টা কৰিম যিটো বৰ্তমান কিছু সময় পিছতে এটা ঠোস ওলাব কাৰণে আঠজন নেতাসকল সাজু হৈছে যিহেতু আজি বৰ্তমান সময়লৈকে 4 অধিক 100 ঘণ্টা পাৰ হৈছে আন্দোলন আজিলৈকে সমাধানৰ কাৰণে আগবাঢ়ি অহা আপুনি কি মত আৰু বদলেন অঞ্চল প্ৰস্তাৱিত বদলেন অঞ্চল আৰু বিভিন্ন অঞ্চলৰ অসমৰ ৰাইজে ওলাইছে যে আজি বদলেন ৰাজ্য গঠন হ'ব লাগে কিন্তু অসম চৰকাৰে বা ভাৰত চৰকাৰে আজিও যেনেধৰণে তেখেতসকলে সঁহাৰি জনাব লাগিছিলে তেখেতসকলৰ আমি দেখিছোঁ যে তেখেতসকলে যি ৰেছপঞ্চিবিলিটি সেইটো আজিলৈকে মেইনটেইন কৰা নাই তাৰ কাৰণে আজি আমি যিটো সময়লৈকে ওলাইছোঁ গোটেই অসমতে আজি এই কাৰ্যসূচী হ'ব যিহেতু আজি 84 ঘণ্টা প্ৰায় পাৰ হৈ গ'ল কিন্তু অসম চৰকাৰ ভাৰত চৰকাৰে আজিও আমাৰ যে পলিটিকেল ডায়লগ বিচাৰি আছোঁ সেই পলিটিকেল ডায়লগটো তেখেতসকলে এটা ডেট ফিক্স কৰা নাই আজিৰ অসমৰ গৃহ বিভাগত যেতিয়া সচিবে এখন লেটাৰ পঠাইছিলে চিঠি এখন পঠাইছিলে কিন্তু সেই চিঠিখনত তেনেকুৱা কোনো মেনশ্যন কৰা নাই কেতিয়া আলোচনা হ'ব ইত্যাদি কোনো এটা কথা তেখেতসকলে তাতে মেনশ্যন কৰা নাই তাৰ কাৰণে আমি সেই লেটাৰখন আমাৰ সভাপতি আশ্ৰবাবু প্ৰমোদ সেইটো লেটাৰখন Hacemos acá